फ्रेंड्स की खबर ভালে আছে নে মই হিমাদ্ৰী চিনাস কিচেন এন্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি ৰাখি বন্ধনৰ কাৰণে গৈ আছো হেই ৰাখি বন্ধন আজি গৈ আছো প্ৰিন্সৰ ভন্টি ঘৰলৈ ইয়াতে থাকে সিহঁতৰ নিজৰ ঘৰ ইয়াতে তালৈ গৈ আছো এয়া আমাৰ পেটু হয় চা পেটু থিয় হৈ দিয়া চা থিয় হৈ দিয়া চা এয়া আমাৰ সৰু পেটু ডাঙৰ পেটু কত যাবা ফোন কৰি দিয়া দেহি গৰলাম আৰু আগৰলাম দেহি ঘৰ যাবা পেহিলে গিফট আনিছা নে আনিছো আৰু পাপা কত গৈছে পাপা গৈছে পাপা ইয়াত লুকাইছে পাপাটো বন্ধনৰ কাৰণে গৈছো যেহেতু গিফটটো ল'বই লাগিব এয়া গিফট লৈ লৈছো আৰু প্ৰিন্সে মিঠাই ল'বলৈ গৈছে ইয়াতে মুখা আগতে এখন দোকান আছে সন্মুখত তালৈ গৈছে আৰু আমি গাড়ীতে বহি আছো প্ৰিন্সে মিঠাই লৈ আহি আছে গৈ আছো আমি এতিয়া তাহাঁতৰ ঘৰত গৈ দেখামগৈ আৰু পাৰিলে ভিডিঅ' কৰিমগৈ ড্ৰাইভাৰ কিবা এটা কয় ভালকে কোৱা কিবা এটা হাই কৈ দিয়া বাহিৰত গৰম ভিতৰত ভয়ানক ঠাণ্ডা গাড়ী এচি থাকিব পৰা বলক এতিয়া গৈ থাকিম আমি আহি পাই গ'লো এতিয়া বহিছো বেটা সৰু বেটাৰ ভিতৰত গ'লে সৰু বেটাই ভিতৰত লাডলিক লগ কৰিছে কি খেলিছা লাডলি কি খবৰ তোমাৰ লাডলি কি খবৰ ভাল বুলি কোৱা নকয় তুমি কি খেলিছা আহি একদম লাগি গলা
এয়াই হৈছে আমাৰ প্ৰিন্সৰ ভণ্টি নামটো কৈ দিয়া নমস্কাৰ নামটো কৈ দিয়া মোৰ নাম উষা কাতি তোমাৰ ঘৰটো মোৰ ঘৰ ৰিহাবাৰী সোহাগপুৰ এয়া হৈছে উষা মা আৰু এয়াৰ লাডলি উষা বেটি হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া সোমাই যাব মায়ে কিন্তু বেলেগ ধুনীয়া ধুনীয়া খানা বনাই দেই বিৰাট ধুনীয়া যেতিয়াই আহোঁ তেতিয়াই মানে নতুন এটা স্পেচিয়েল খানা মানে খাবলৈ পাওঁৱেই আৰু যিমান বাৰ আহিছোঁ এটা এটা নতুন খানা খাবলৈ পাইছোঁ মানে জীৱনত নোখোৱা খানা আজি কি বনাইছে আপোনালোকক দেখাই আছোঁ ৰ'ব এইটো কি বনাইছে এইটো ঢেকীয়া তাৰপিছতে এয়া হৈছে মছলা ঢেকীয়া ফাৰ্ষ্ট টাইম খাম আজি মছলা ঢেকীয়া দেই তাৰপিছতে এইটো আছে চালাড অঁ আৰু এইটো ফাৰ্ষ্ট টাইম খাম এইটো দুটা এবাৰ ফাৰ্ষ্ট টাইম এইটো পনীৰো চাগে পষ্ট দিয়ে বনোৱা ন মগজ চগজ দি পনীৰ মগজ কালাৰ কি ধুনীয়া দেখিছে এয়া হৈছে প্লেন পোলাও হৈছে দাইলো স্পেচিয়েলে বনাই বাৰু দেই এইবিলাক ক'ৰপৰা মানে জানিলে কওকচোন আগৰ দিনতো এইবোৰ ইউটিউবো নাই বা বা আৰু হেৰি ইমান মানুহৰ কাৰণে বনাই ন একো একদম মানে হেৰি নাই ন বনাইছিলে যে কিমান মানুহৰ কাৰণে বনাইছিলে মই বাৰ্থডেত কিমান মানুহৰ কাৰণে বনাইছিলে দুশমান মানুহৰ কাৰণে বনাইছিলে বা কেতিয়াবা কিন্তু আপোনালোকে অৰ্ডাৰো দিব পাৰে তাৰমানে দেই যদি মানে অৰ্ডাৰ দিয়ে তাৰমানে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিলে হৈ গ'ল যি ৰেচিপি আৰু যিমান মানুহৰ কাৰণে হ'লেও মানে বনাই দিব আপোনালোকক আৰু চব মানে মই আজিলৈকে খাইছোঁ নহয় যিমান বস্তু খাইছোঁ চব বস্তুৱে ইমানেই সোৱাদ হয় খাই ইমানেই ভাল লাগে মই প্ৰত্যেকটো বস্তুৱে খাওঁৱেই তাৰমানে তেনেকুৱা আৰু যিমান বাৰে আহিছোঁ এটা নহয় এটা স্পেচিয়েল মানে খাবলৈ পাওঁৱেই আৰু মনে দি বনাই আৰু সেইকাৰণে ভালো হয় ন তাকেতো এতিয়া একো খোৱাই নাই এতিয়া খালি খাইছা মোৰ আগত যে মানুহ খানা খাইছে মানুহ খানা খাই পেকিং কৰি লৈ যায় আৰু এটা আচাৰ দিছিলে ইমান ধুনীয়া আচাৰ বনাইছে বিৰাট ধুনীয়া আচাৰ বনাই আমাৰ আচাৰ লৈ যাব আকৌ লৈ মইতো নিবলৈ পেলাই সাজুৱে আছোঁ এইখিনি বনাব নোৱাৰিলোঁ মানে কি হ'ল টাইম নহ'ল অলপ বনালোঁ চব অলপ কোনোবা আহিলে অলপ দি দিওঁ তাকে নিবলৈতো সাজুৱে আছোঁ হয়নে লৈ যামেই তাকে এতিয়া আৰু দেখাই আছোঁ ৰ'ব আপোনালোকক স্পেচিয়েল খাবা চোৱা কোৱা আকৌ কিবা এটা দেখিয়ে ভাল লাগিছে খানা দেখিয়ে ভাল লাগিছে বুলি কৈছে কেনেকৈ বনাই কি কৰে সুধি আহিছোঁ এতিয়া খানাটো খাওঁ বুলি কৈ দিয়া এতিয়া খানা খাওঁ সময় নাই দেই ইমান ধুনীয়া খানা আৰু তোমালৈ আনা খানা ৰেডি এতিয়া খাই লওঁ আমি এতিয়া আইচক্ৰীম টাইম আইচক্ৰীম খাবলৈ লৈছোঁ ইহঁতৰ ঘৰলৈ আহিলে আকৌ খোৱাই হৈ থাকে এতিয়া আইচক্ৰীম খাওঁ তুমি কি খাইছা কৈ দিয়া আইচক্ৰীম এতিয়া কি দিছে এতিয়া আকৌ কি দিছে খাবলৈ এতিয়া আকৌ চাহ সমস্যা ইউটিউবৰ লগত আহিলে এইটোৱে সমস্যা এতিয়া আকৌ চাহ খাই ইহঁতৰ ঘৰত পেটটো ফুটি যাব এতিয়া ইটোৰ পাছত সিটো খাই নাখাওঁ বুলি ক'লেও দিয়ে আছে এতিয়া চাহকণ খাই লওঁ লাষ্ট
তো খায়ে আছে কোনফালে পেটত সোমাইছে তেখেতেহে জানে আৰু কিমান খোৱা হয় টাইম হ'ল টাইম হ'ল গেছ হৈছে মই তথাপিও চাহকাপ খাই আছোঁ চাহকাপ বিৰাট মন গৈছে ভণ্টিও মই এচিটো বন্ধ কৰি পেলাই খিৰিকি চিৰিকি খুলি পেলাই মই ধুনীয়াকৈ পাতি আছোঁ এতিয়া তুমি পদা ভিডিঅ'টো মই দি দিম নেকি ইয়াত কৈ দিম নেকি দি দিয়া ইউটিউবে যেতিয়া য'তে ত'তে মোবাইলতে ভিডিঅ' পৰা আৰম্ভ কৰিলে যিকোনো বস্তু দিব পাৰে দি দিয়ে তেনেকৈ কৈ দিলা ন হ'ব দিয়া খাই লোৱা খাই ল'বলৈ শান্তি দিছোঁ তোমাক এয়া হৈছে আমাৰ উষা যা 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 আৰু উষা জল যা জলি কয় ইয়াত এতিয়া ওলাইছে জা জুলি নাঙল মই আমি তোমাৰ জনা নাই আৰু হয় যা জলি হয় এজনী আছে জুৱলি জুৱলি যা জলি আৰু এতিয়া আহি লাষ্ট চাহকাপ তাই দিছেহি আৰু চাহকাপ বোলে বিৰাট ধুনীয়া হৈছে বুলি কৈছে ন চাহকাপ কেনেকুৱা আছে ধুনীয়া আছে এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ নাখাওঁগৈ অ' সঁচাকৈ ধুনীয়া আছে মই নাখাওঁগৈ ইমানেই খাইছোঁ পেটটো চাওক নাই দেই মোৰ পেট কেনেকুৱা দিছে ভণ্টি শাহুৱেকে বনালে পোলাও পনীৰ বনাইছে পটল কিবা এইটো কি দিছিলে পষ্ট দি পেলাই বনাইছে ঢেকীয়াৰ চব্জিকণে বেলেগ এনেকুৱাই ডকচি দিছে পেট নহয় আৰু এইটো আৰু ইহঁতৰ ঘৰলৈ আহিলে মানে চব মানে স্পেচিয়েল হয় আৰু পূৰা নাখাওঁ বুলি ভাবিলেও বহুত খোৱা আৰু খাম বুলিয়ে আহোঁৱে তাৰমানে প্ৰত্যেকবাৰে খাম বুলি আহোঁৱে এতিয়া আৰু খাই লওঁ চাহকাপ তাৰপাছত দেখাই আছোঁ উষাহঁতৰ মন্দিৰটো চাওকচোন ইমান ধুনীয়াকৈ সজাই থয় আৰু বিৰাট চাফা হয় আৰু তাতোতকৈ ইণ্টাৰেষ্টিং কথা হৈছে মন্দিৰটো যিটো কাঠৰখিনি বনাই থোৱা আছে যিখিনি সেইখিনি গোটেইখিনি তেহেঁতি নিজৰ ঘৰতেই বনোৱা সৰু ডাঙৰ ডাঙৰ এইটো তুমি নহয় কালাৰ পেঞ্চিল আপুনি লৈ দিব মানে কি হ'ল এবাৰ মই ওলাই ক'তো যোৱা নাই দিব লাগে মানে এবাৰ ক'তো ওলাই যোৱা নাই মই চব সেইকাৰণে যাওঁ বুলি কৈ দে বাই লাডলি যাবা দে আমাৰ ঘৰলৈ ঘৰ আহি পাই গ'লোহি ফ্ৰেছ হৈ ল'লোঁ এতিয়া ফ্ৰেছ হৈ মেলি এতিয়া আৰু বহি আছোঁ এনেকৈ ভাগৰো লাগিছে দিনটো এইবোৰ কি আকৌ আমাৰ এইকেইটা উৎপাত দেখিছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ আহিছে মোৰ ভিডিঅ' চাবলৈ তেওঁলোকে যদি নতুনকৈ মোৰ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব থেংক ইউ